নমস্কাৰ। আজি মোৰ কাৰণে এটা বিশেষ দিন, যিহেতু মোৰ জন্মদিন, আৰু তাৰ বাবে মই এনেকুৱা সৰু সৰু মুহূৰ্তবোৰ মোৰ কাৰণে বহুত প্ৰিয় হয়। হেল্ল', বেলুন ফুলোৱা পাল পৰিছে। মোৰেই বাৰ্থডে আৰু মই নিজেই বেলুন ফুলাব লগা হৈছে। আমাৰ বাৰ্থডে গাৰ্ল ফুলাও আহক। মোৰ ফুলাই হৈ গ'ল, কিন্তু তাই ফুলাবই পৰা নাই। ইমানেই জোৰ আছে মোৰ গাত। গেন্ধেলি যে, আৰু বাৰ্থডে গাৰ্ল ন, মোক যে বেলুন ফুলাব দিলে, সেইকাৰণে তাই নিজেই পৰা নাই, হয় নাই? চাই থাকক ভিডিঅ'টো। এয়া বেলুন ফুলাই হৈ গৈছে আৰু আপোনালোকক দেখাই আছোঁ। এয়া ৰাতি 12টা বজাত হয়। ভণ্টিয়ে বৰ ধুনীয়াকৈ সজাই থৈ দিছে। ৰাতি 12টা বজাত মায়ে মোক এনেদৰে লৈ আহিছিলে, আৰু সেয়াই বাৰ্থডে বুলি আৰু অকণমান আয়োজন কৰিছিলে ভণ্টি আৰু মায়ে মিলি পেলাই। হেপী বাৰ্থডে টু ইউ। এয়া হৈছে আমাৰ গেন্ধেলিক খুৱাই দিছোঁ আৰু। এইটো মোৰ ফালৰ পৰা হেপী বাৰ্থডে, সৰু উপহাৰ, পইচা নিদিয়া মানুহ। এইটোত কি আছে এতিয়া চাব লাগিব। এতিয়া কেক খোৱাৰ পাল, আৰু এইটোতনো কি আছে, ভণ্টিয়ে দিলে মানে আমাৰ গেন্ধেলিয়ে, আৰু এইটোত চাম এতিয়া কি আছে। আৰু মায়ে দিলে চকলেট, চাওঁ ব'লা। এনেকুৱাকৈ দিছে, মইতো খুলিব কেতিয়াবাই নাজানো দেই। আপোনালোকে চাই থাকক। তাৰ ভিতৰত কিবা আছে, সেইটো খুলিছা? জুইছিলে বাকচটা। অ'কে, ইয়াৰ ভিতৰত কিবা এটা আছে আৰু খুলিম। আকৌ পেকিং। গুটি এটা হ'লেও ওলাব। থেংক ইউ। ইয়াত আছে ফুলি আৰু নাক ফুলি আছে, কাণ ফুলি আছে। এয়া আজিলে টাটা, বাই বাই। ৰাতিপুৱাই এটা ডাঙৰ ছাৰপ্ৰাইজ পালোঁ, যিহেতু মোৰ প্ৰিয় মানুহজন মোৰ বাৰ্থডে বুলি মোৰ ঘৰ ওলালেহি, আৰু আমি মিলি পেলাই আমাৰ গাঁৱৰে গৰখীয়া দললৈ বুলি গ'লোঁ। মই, মোৰ ভণ্টি আৰু ভনী জোৱাই আৰু প্ৰিয় মানুহজনৰ সৈতে। দলৰ পৰা আমি টাউনলৈ বুলি ওলালোঁ। এতিয়া টাউনলৈ গৈ কি কৰিম কি নকৰোঁ সবিশেষ দেখাই আছোঁ, শেষলৈকে ভিডিঅ'টো চাব। ফুৰিব আহিলোঁ, কিন্তু একোতো নোখোৱাকৈ যাব নোৱাৰোঁ ন, সেইকাৰণে কিবা এটা খাই লওঁ বুলি ভাবিছোঁ। কি খাওঁ ভাবি আছোঁ। এয়া মোৰ লগত আছে। এই আগতে আহি লচোন গৈ। আমাৰ খানা আহি গ'ল, আৰু এইফালে দুইজনে খোৱাত বহিছে। এয়া আমিও খাই আছোঁ, আমি নোলালোঁ আৰু। ইভাৰ বেগলৈ আহিলোঁ, আৰু বৰ্তমান এতিয়া আইচক্ৰীম খাম। আৰু মোৰ লগত কোন কোন আছে দেখাব। এইফালে দুইজন ব্যস্ত হৈ আছে সজাবলৈ, বাৰ্থডে বুলি ধুনীয়াকৈ সজাইছে। ময়ো আকৌ মাজতে আহি কিবা এটা সুধি গ'লোহি মনে মনে। এয়া দুইজন ব্যস্ত। এয়া ধুনীয়াকৈ সজাই তুলিছে বেলুনৰ সৈতে। মই ভিডিঅ' কৰা হ'লেও দেখাইছোঁ আপোনালোক। মোক তেওঁৰ ফালৰ পৰা এটা নাকফুলি উপহাৰ দিলে, আৰু মই নাকফুলি বহুতেই ভাল পাওঁ।
আৰু মোৰ মানে একদম বুজাব নোৱাৰা এটা অনুভৱ মানে দেখাই আছোঁ আপোনালোকক। এয়া আকৌ মোৰ মৰমৰ ভণ্টি মানে গেন্ধেলিয়ে দিছে। কি দিছে খুলি আছে তেওঁ। এয়া তেওঁ ভণ্টিয়ে দিলে মোক এযোৰ ভৰি আঙুঠি ৰূপৰ, আৰু তাই মোক পিন্ধাই দিব। ৰ'ব দেই, এয়া তাই মোক পিন্ধাই দিছে। মই এয়া আঙুঠি আৰু নাকফুলিটো, এইখন আকৌ মোক মোৰ ভনী জোঁৱায়ে অঁকাই দিছে। আজিলৈ ইমানেই, টাটা বাই বাই। আৰু এইটো মোৰ সৰু মৰমৰ পৰিয়ালটো।